নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে, ভালে কুশলে থাকক, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি পহিলা বহাগ অৰ্থাৎ আজি মানুহ বিহু। মোৰ তৰফৰ পৰা প্ৰথমে মই সকলোলৈকে অসমীয়াৰ নৱবৰ্ষ তথা অসমীয়াৰ প্ৰাণৰো প্ৰাণ অসমীয়াৰ বাপতি সাহোন চেনেহৰ ৰঙালী বিহুটি বহুত মৰম শুভেচ্ছা আৰু ওলগ জনালোঁ। আৰু আমি আজি উপস্থিত হৈছোঁহি মই ৰংঘৰ বাকৰিত, যিহেতু সৰু টাই আহোম ছাত্ৰ সন্থাই প্ৰতি বছৰে ৰংঘৰ বাকৰিত মুকলি বিহু অনুষ্ঠিত কৰে। গতিকে ভাবিলোঁ আজি যাওঁ ৰংঘৰ বাকৰিলৈ গৈ ৰংঘৰত অকণমান বিহু উপভোগ কৰোঁ আৰু ভাবিলোঁ আপোনালোককো অকণমান তাৰ পৰিৱেশটো দেখুৱাম। ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হুঁচৰি দলসমূহ আহিছে, আগশাৰী হুঁচৰি দলসমূহ। গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু বিহু উপভোগ কৰক। শেষলৈকে ভিডিঅ'টো চাই যাব, একেবাৰে স্কিপ নকৰক। চাওক, এয়া আমি ৰংঘৰ বাকৰিত আছোঁ এতিয়া বৰ্তমান। খন্তেক সময়ৰ পিছতে বিহু আৰম্ভ হ'ব। ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হুঁচৰি দলসমূহ আহিছে, ভাল হুঁচৰি দল আহিছে। গতিকে আপোনালোকক মই দেখুৱাই যাম বিহু হুঁচৰি দল। ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই আপোনালোকক ভাল হুঁচৰি আপোনালোকে একদম চাবলৈ পাব মোৰ ভিডিঅ'টোত। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক এতিয়া আমি ৰংঘৰৰ ভিতৰলৈ অকণমান সোমাই যাওঁ, যেতিয়া পৰিৱেশটো চাবলৈ চেষ্টা কৰিম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই। আৰু মই এতিয়া এটা কথা অকণমান আগতে জানিব পাৰিলোঁ যে ইয়াত আমাৰ স্বৰ্গদেউ এটা প্ৰতীকী ৰূপ লৈ তেওঁলোক তলাতল ঘৰৰ পৰা ৰংঘৰ বাকৰিলৈকে হাতীৰ পিঠিত লৈ আনিব। আৰু তাৰপিছত স্বৰ্গদেউ আহি যেতিয়া তলাতল ঘৰ ৰংঘৰ পাবহি, তাৰপিছত আমাৰ স্বৰ্গদেউ এটা নিৰ্দেশ দিব ইয়াত বিহু প্ৰদৰ্শন কৰিব লাগে বুলি। তাৰপিছত গোটেই বিহুটো আচলতে অনুষ্ঠিত কৰিব। আজি ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা এটা আমাৰ ভাল খবৰ মোৰ আছে, যিহেতু মোৰ চেনেলটো ইতিমধ্যে 500 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈ গৈছে। গতিকে মনটো ভাল লাগিছে। গতিকে ৰংঘৰ বাকৰিৰ পৰা আপোনালোকক সকলোকে পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিলে। মোৰ যদিও 500 ছাবস্ক্ৰাইবাৰ তেনে নগণ্য, তথাপিতো মোৰ কাৰণে বহুত বেছি বুলিয়ে কৈছোঁ মই। এটা ছাবস্ক্ৰাইবাৰ আচলতে মোৰ কাৰণে বহুত বেছি। আপোনালোকৰ আশীৰ্বাদ হয়, আপোনালোকৰ মৰম হয়। এতিয়াও যিসকলে ভিডিঅ' চায় কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে, তেওঁলোকক অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক খুব সোনকালে, মোৰ যাতে 1000 ছাবস্ক্ৰাইবাৰ হৈ যায়। ভাল লাগে আচলতে যেতিয়া এটা ভিডিঅ' বনোৱা হয় বহুত কষ্ট, তাৰপিছত যদি ফল পাওঁ তেতিয়া নিশ্চয় ভাল লাগিব, সকলোৱে ভাল লাগিব। যিকোনো কাম কৰাৰ যদি ফল পোৱা হয়, এতিয়া মই ভিডিঅ'টো বনাওঁ ইমান কষ্ট কৰি, তাৰপিছত আপোনালোকে যদি মৰম ভাল পোৱা এনেকৈ দি থাকে তেতিয়া ভাল লাগিব। আগলৈও এনেকুৱা মৰম ভাল পোৱা দি যাবলৈ আশা কৰিছোঁ। লাহেকৈ চাওক, এতিয়া মানুহ যথেষ্ট গোট খাইছে, নাচনী ঢুলীয়া এইবিলাক আহিছে, হুঁচৰি টিম আহিছে চাগে কোনোবা দিলে। যথেষ্ট মানুহ হৈছে এতিয়া, যিহেতু বহুত বেছি গৰম, সেইকাৰণে অকণমান চাহত জীয়াইছোঁ। আৰু অকণমান পিছতে যিহেতু হুঁচৰি আৰম্ভ হ'ব, তাৰপিছতে লাহেকৈ আমি যাম ধুনীয়াকৈ দেখাম। ইতিমধ্যে আমাৰ স্বৰ্গদেউ আহি স্বৰ্গদেউ যি প্ৰতীকী ৰূপ আহিছে, মই তলাতল ঘৰ বাকৰিৰ পৰা আহিব বুলি কৈছিলোঁ, ইতিমধ্যে আহি পাইছেহি। গতিকে আপোনালোকক দেখাইছোঁ, ওচৰতে যিমান পাৰোঁ চেষ্টা কৰিছোঁ। কিন্তু মানুহৰ যিহেতু সমাগম বহুত বেছি, আৰু মই যিহেতু তাত বহি থকাৰ কাৰণে স্বৰ্গদেউ হাতী পিঠিৰ পৰা নমাটো মই দেখাব নোৱাৰিলোঁ। কিন্তু বাকীখিনি মই চাওক কিমান পাৰোঁ ইমান দেখাবলৈ চেষ্টা কৰিছোঁ। চাই লওক ভিডিঅ'টো। আনন্দময় পৰিৱেশৰ ৰচনা কৰিব। গতিকে সমগ্ৰ অসমবাসী ৰাইজক সৰু টাই আহোম ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা বিহুবলীয়া ওলগ শুভেচ্ছা শুভকামনা আমি জ্ঞাপন কৰিছোঁ। সৰু টাই আহোম ছাত্ৰ সন্থাই ঐতিহাসিক ৰংঘৰ বাকৰিৰ পৰা স্বৰ্গদেউসকলৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ যি বাটকটীয়াৰূপে বিহুক উপস্থাপন কৰিছিল, সেই বিহুক শিপাক ধৰি ৰখাৰ প্ৰচেষ্টা টাই আহোম ছাত্ৰ সন্থাই জন্ম লগ্নৰ পৰা কৰি আছে। আৰু ঐতিহাসিক ৰংঘৰ বাকৰিত অষ্টদশ বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন আমি কৰিব ওলাইছোঁ। এয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰ্ণাঢ্য শোভাযাত্ৰাৰ মাজেৰে তলাতল ঘৰ বাকৰিৰ পৰা ৰংঘৰ বাকৰিলৈ প্ৰতীকী স্বৰ্গদেউ আহি আছে। এতিয়া সমগ্ৰ শিৱসাগৰবাসী ৰাইজক, অসমবাসী ৰাইজক এই স্বৰ্গদেউজনাক শুভেচ্ছা শুভকামনা দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু স্বৰ্গদেউ ৰংঘৰ বাকৰিৰ পৰা সমগ্ৰ অসমবাসী ৰাইজক কুশল বাৰ্তা প্ৰেৰণ কৰাৰ লগে লগে ঐতিহাসিক ৰংঘৰ বাকৰিত বিহুৱে প্ৰাণ পাই উঠিব। গতিকে মই সমগ্ৰ অসমবাসী ৰাইজক ঐতিহাসিক
Ove mi li zuli
পহচি দেখালে ওই ধেনু ভি রেখালে ওই কাঠাই ধেনু রে ওই জুন এইযোৰ আছিলে শিৱসাগৰ নিমাজান হুঁচৰি দল বাকী আৰু দূৰ দূৰ হুঁচৰি দলবিলাক আহি আছে আৰু ইয়াৰ পিছতে এযোৱা বিশেষ আকৰ্ষণ বুলি কৈছোঁ মই আশীৰ ঊৰ্ধ ককাসকল যিসকলে লাখুটি লৈ লৈ আচলতে হুঁচৰি গাইছে ভাবিব নোৱাৰা মানে একদম সাংঘাতিক মানে ভাল লাগিলে একদম পুৰণা দিনৰ যিবিলাক বিহু আছিলে এই পুৰণা দিনৰ বিহু তেওঁলোকে গাইছে পৰিৱেশন কৰিছে মানে একদম মানুহে মানে পগলা হৈ গৈছে ইমান ভাল লাগিছে চাই নহয় আৰু মানুহ চাওক না কিমান মানুহ মানে আৰু গৰমো ইমান বেছি গৰম পৰিছে নহয় আজি মোবাইল একদম হেঙাই গৈছে ভিডিঅ' কৰোঁতে মোবাইল মানে কি আপোনাৰ এইটো বহুত বেছি গৰম হৈ গৈছে বুলি কৈছে মানে এনেই মোবাইল ভিডিঅ'ই নহৈ গৈছে মানে ভিডিঅ' নিজে নিজে বন্ধ হৈ গৈছে এনেকুৱাই বেছি গৰম ঘৰৰ পাকৰি এ ঢোলৰ গিৰ গিয়নি ঐ আৰু নাথাকিলো ও রাতর খলতে বুলা যায় Oh
ঐ নাচনি চাবৰে ঐ মোৰে মনে গ'ল জানি কেনেকৈ nasa wado nasa guri guri tehe dekhi bolo khale বহুত বেছি দীঘলীয়া হ'ল ভিডিঅ'টো, গতিকে এইটো ভিডিঅ' ইমানটা সামৰিছোঁ আৰু বাকী হিচাপে মোৰ পৰ্যায়ক্ৰমে বাকী ভিডিঅ'বিলাকত দেখিবলৈ পাব।